প্ৰাইম টাইম নিউজৰ অনেক ব্ৰেকিং নিউজ। 8 বছৰ পূৰ্বে গণেশগুৰি বিস্ফোৰণত সৰ্বশ্ৰান্ত হোৱা আহত নৰেন টিমুঙৰ কাষত একাংশ নৱপ্ৰজন্মৰ প্ৰতিনিধি উপস্থিত হৈছে। টিমুঙৰ বাবে ৰাইজৰ দুৱাৰে দুৱাৰে গৈ ধন সংগ্ৰহ কৰিছিল গুৱাহাটীৰ 5খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। আজি ছাত্ৰ-ছাত্ৰীসকলে এই ধন প্ৰদান কৰে নৰেন টিমুঙৰ হাতত। নৰেন টিমুঙৰ ঘৰলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ হাতত তুলি দিয়ে সংগৃহীত প্ৰায় 15,000 টকা। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকল এই প্ৰচেষ্টাত নামি পৰিছিল নিউজ লাইভৰ আহ্বানত। সংকটকালত জনতাৰ কাষত সদায় আপোনাৰ চেনেল নিউজ লাইভ আৰু নিউজ লাইভৰ এই শেহতীয়া প্ৰচেষ্টাত এইসকল শিক্ষাৰ্থীয়ে হাত উজান দিয়াটো অত্যন্ত প্ৰশংসনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে। আতচবাজি বৰ্জন কৰি ক'লা 30 অক্টোবৰ পালনৰ আহ্বানতো এইসকল শিক্ষাৰ্থীয়ে হাত উজান দিছে। আৰু এই প্ৰচেষ্টাৰ অন্যতম অংশ আছিল বিস্ফোৰণত চিৰদিনৰ বাবে পংগু হোৱা নৰেন টিমুং। সেইদিনাই নিউজ লাইভৰ ৰাইজ মেল অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে সংকল্প লৈছিল আতচবাজি বৰ্জন আৰু নৰেন টিমুঙক সহায় কৰাক লৈ। প্ৰতিশ্ৰুতি অনুসৰি আজি সাধ্য অনুসাৰে টিমুঙক সহায় কৰিলে এইসকল ছাত্ৰ-ছাত্ৰীয়ে। নতুন চৰকাৰে চাই না নাচাই কৈ না নকয় সেইটোকে মই এবাৰ সুধি চাম। কংগ্ৰেছেতো যিটো কৰিলা সেইটো গেলেই। এতিয়া বিজেপিয়ে কি কয় কি নকয় মই অলপ কষ্ট কৰিম, মিনিষ্টাৰবিলাকৰ ওচৰত যাম, কি কয় কি সাহায্য দিয়ে বা তাক চলিবৰ কাৰণে কি ৰাস্তা দেখুৱায় সেইটোকে মই চিন্তা কৰি আছোঁ। এতিয়া ঘৰখন চলোৱা মানে অসম্ভৱ। ইহঁতক মই অশেষ ধন্যবাদ দিছোঁ, কাৰণ নিজৰ সন্তানে যিখিনি কাম কৰিব নোৱাৰে সেইখিনি কাম তেওঁলোকে কৰিছে। ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। নিউজ লাইভৰ যিটো ৰাইজমেল অনুষ্ঠান আছিল, ৰাইজমেল অনুষ্ঠানত আমি তেখেতসকলক দেখা পাইছিলোঁ, কাৰণ ৰাইজমেল অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। তেতিয়া ৰাইজমেল অনুষ্ঠানৰ পৰা এটা আহ্বান জনোৱা হৈছিল যে নৰেন টিমুঙৰ দৰে মানুহখিনিক আমাৰ সমাজৰ লোকসকলে আগবাঢ়ি আহি আমি কিয় সহায় কৰিব নোৱাৰোঁ। আমি সেইকাৰণে 5খন কলেজৰ ছাত্ৰ-ছাত্ৰীসকল একলগ হৈ আমি তেখেতৰ কাৰণে ওলাই আহিছিলোঁ আৰু 5 টকা 10 টকা আমি য'ত যেনেকৈ পাৰিছিলোঁ তেনেকৈ সংগ্ৰহ কৰি আমি আজি সেই অভিশপ্ত দিনটো আজিৰ সেই দিনটোতে আমি তেখেতক মানে এটা অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে আমি ইয়াত আহি উপস্থিত